বেবিৰ ওজন বঢ়াবৰ কাৰণে আপোনালোকে এইটো বস্তু কৰিব পাৰে বহুত ভাল হয় এই বুটখিনি মই যে ধুনীয়াকৈ গুড়ি কৰি লৈছো এইটো মানে সত্তু বুলি কয় আপোনালোকে গুড়িও পাব আৰু তাৰ পিছত মই ইয়াতে মাখনা বাদাম যিমান মানে ড্ৰাই ফ্ৰুট আছে সেইখিনি মই গুড়ি কৰি লৈছো তাৰ পিছত চাওক মই পানী দি কিনে গুলাই লৈছো মানে গাখীৰো দিব পাৰে গাখীৰখিনি মই পিছত দিম বাৰু তাৰ পিছত এটা মই বহাই দিলো পানী দি কিনে তাৰ পিছত অলপমান গুড় দিছো যেহেতু চেনি খোৱাটো ভাল নহয় তাৰ পিছত মই দিছো গাখীৰ ঢালি কিনে এইখিনি যে আপুনি এনেকৈ পনীয়া হিচাপতো খুৱাব পাৰে যদি সৰু বাচ্চা হয় আৰু যেহেতু মোৰ ল'ৰাটোতে 1 বছৰতকৈ ওপৰ হ'ল সেইকাৰণে মই পুৰা এনেকৈ পানীখিনি যে শুকাই লৈছো মানে এনেকুৱাকৈ খোৱালে ইমান ধুনীয়াকৈ খায় আৰু টেষ্টিও হয় বহুত ভালো হয় ওজন বঢ়াত বহুত সহায় কৰে আৰু মানে বাচ্চা খাব বিচাৰে এনেকুৱা বস্তুবিলাক ইমান যে টেষ্টি হয় আপোনালোকেও খাই কিনে টেষ্ট কৰিব পাৰে সেইকাৰণে চাওক মই দেখুৱাই দিছো মোৰ বেবিটো কেনেকৈ খায় বাৰু ইটো প্ৰথমতে মানে মই ভাবাই নাছিলো খাব বুলি কিন্তু ধুনীয়াকৈ খায় যেতিয়া মই বনাই দিওঁ তো ভাবিলো আপোনালোকৰ শ্বেয়াৰ কৰো বজাৰৰ পৰা চেৰেলেক্স কিনাতকৈ আপোনালোকে এইখিনি বস্তু নিজে ঘৰতেই বনাব পাৰে